गोजोननि नोगोर क'क्राझाराव खौरांगिरिखौ बुथारनायनि हुमुखि होग्रा दुथांफोरा NLFB-नि सोद्रोमा होनना फोरमायदों। मख'जाथावदि मैया मोनसे सेटेलाइट चेनेलाव फकिराग्रामनि मोनसे खौरां फोसावदोंमोन। मिथिनो हानाय बायदियैब्ला बे खौरां फोसावनायाव रायजोफोरनि जेंना आरो फकिराग्राम बियाबनि थान्दैनि खामानि मावनायाव गोजोनैखौ रायजोफ्रा फोरमायदोंमोन। बे खौरांखौ फोसावनायनि थाखायनो दुथांफोरा खौरांगिरिखौ बुथारनायनि हुमुखि होयो। बे बुथारनो हुमुखि होनाय जाथायखौ लानानै हुमुखि होजानाय खौरांगिरि सन्जय रायआ क'क्राझार थानायाव मोनसे FIR होदों। हेलो মই NLB সংগঠনৰ পৰা কৈছো। কিহৰ পৰা? এই যে NLB সংগঠনৰ পৰা কৈছো। NLB? NLB আপুনি যে অৰুদ্ৰে যে আমাৰ যে EM আছে যে প্ৰগ্ৰাম সমষ্টি যে জয় EM হয় হয় তাৰ এগঞ্জ কি উল্টা পাল্টা আপুনি লিখি আছে কি বকি আছে এইবিলাক? আপুনি কথাটো শুনক, কি উল্টা পুল্টা মই কি বকিছো আপুনি কওকচোন। ক'ত উল্টা পুল্টা দেখাবলে মোক আপোনালোকে ক'ত উল্টা পাল্টা দি আছে আপুনি? নহয়, ক'ত উল্টা পুল্টাটো ক'ত দেখিলে সেইটো কওক আপুনি। আপুনি আমাৰ প্ৰগ্ৰাম লৈ অৰুদ্ৰ লৈ আপোনাৰ মাত মাতবা নালাগে, গম পাইছে নে? আপোনাৰ যদি বেলেগ কিছু নিউজ আৰু আপুনি কৰক, কিন্তু আমাৰ প্ৰগ্ৰাম সমষ্টিৰ কিবা হয় বেছি মাত মাতবা নালাগে আপোনাৰ। নহয়, বস্তুটো আপোনালোকে চাই ল'ব। বস্তুখিনি মই বেয়া নিউজ কৰিছো নেকি তাত? আপোনালোকে কওকচোন। প্ৰগ্ৰামৰ সমষ্টিত আপোনাৰ সোমাব নালাগে আৰু তাতে আপোনাৰ মাথা মাৰবা নালাগে, ঠিক আছে? আপোনাৰ নম্বৰটো কোনে দিলে মোৰ? কি আপোনাৰ নম্বৰটো নাম্বাৰ ক'ত পায়? নহয়, কোনে দিলে নম্বৰটো? কোনে দিলে? আপুনি যেতিয়া পেপাৰ খুলিছে তেতিয়া নাম্বাৰটো কিবা হোৱা নাই না? নহয়, নম্বৰটো কোনে দিলে আপোনাক সেইটো কওকচোন। নম্বৰটো কোনে দিলে? নম্বৰটো কোনে দিয়ে গোটেই আপোনাৰ দেখা দৰকাৰ নাই। শুনক দাদা, শুনক আমি উচং নিৰপেক্ষ মানে ৰিপৰ্টাৰ। ৰাইজৰ সমস্যা লৈ আমি নিউজ কৰাটো আমাৰ কৰ্তব্য। ক'ত ডেভেলপমেণ্ট হোৱা নাইতো ৰাইজে ক'ব এইটো। আমি কোৱা নাইতো, উল্টা পুল্টা কোৱা নাই। ৰাইজে মাতিছে, আমি ৰাইজে মাতিছে, আমি গৈছো। আমি নিজে নিজ ইচ্ছাই যোৱা নাই। আমি নহয়, আমি নিজ ইচ্ছাই যোৱা নাই। আমি ৰাইজে মাতিলে আমি যামে। যদি ৰাইজ মাতে আমি যাম, ৰাইজ নামাতাকে আমি নাযাওঁ। ৰাইজৰ সমস্যা ৰাইজে মাতিব। নহয়, ৰাইজৰ সমস্যা ৰাইজে মাতিব। আমি ভোট দি জিকাইছো, তই ৰিপৰ্ট তারা তেনেকে কথা ভদ্ৰভাৱে কথা কওক। তেনেকে কথা নকব, তেনেকে কথা নকব। এইটো ৰাইজে মাতিছে, আমি ৰাইজে মাতাৰ কাৰণেহে গৈছো। আমি নিজে একটা বিচাৰি যোৱা নাই। নহয়, ৰাইজে মাতিছে, আমি গৈছো। ৰাইজ নামাতাকে আমি নাযাওঁ। ৰাইজ মাতিছে, আমি গৈছো। মই ফালে এইবিলাক ভয় নকৰো হে দাদা। মই জীৱনক লৈ মই ভয় নকৰো। নহয়, মই এইবিলাক ভয় নকৰো। মই ভয় নকৰো। নহয়, মই ৰাইজে মাতিলে মই যামেই দাদা। আপোনালোকে শুনক, কথাটো বুজক। যদি ৰাইজ মাতে মই যাম, ৰাইজ নামাতাকে মই নাযাওঁ নিউজ কৰিব। হ'ব হ'ব ঠিক আছে। নহয়, হ'ব মই নতুন পুৰৰ কাৰণে সাজু। মই কি কাৰণত FIR দিব লগা হ'ল? নমস্কাৰ, মোৰ নাম সঞ্জয় ৰায়। মই বৰ্তমান আসাম টক্সৰ কোকৰাঝাৰ জিলাৰ মই সাংবাদিকতা কৰি আছোঁ। মই পৰহি এটা নিউজ কৰিছিলোঁ যে 7 নং ফকিৰাগ্ৰাম সমষ্টি, যে কোকৰাঝাৰ জিলাৰ 7 নং ফকিৰাগ্ৰাম সমষ্টিত মই এটা ৰাইজে মাতিছে ডেভেলপমেণ্টৰ কামৰ কাৰণে, যে সমষ্টিবাসীয়ে সন্তুষ্ট নহয়। যিটো কাৰ্যবাহী সদস্য আছে তাৰ কাম কাজত সন্তুষ্ট নহৈ পেলাই মোক মাতিছে, আৰু মই মাতাৰ কাৰণে মই নিউজ কৰিবৰ কাৰণে গৈছিলোঁ তাত। আৰু নিউজ কৰাৰ পিছত যোৱাকালি নিউজটো বাজিছিলে মোৰ। বাজাৰ পিছত মোক অচিনাকি নম্বৰেৰে দুজন যুৱক ফোন কৰি মোক বিভিন্ন ধৰণৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিলে। কৈছে যে মই নিউজটো কৰাৰ কাৰণে মোক এনেকুৱা ধৰণৰ মই নিউজ কৰিব নালাগে বুলি মোক তেখেতসকলে দাবী ধমকি দিছে। আৰু নেক্সট টাইম যদি মই 7 নং ফকিৰাগ্ৰাম সমষ্টিত যাই যদি মই নিউজ কৰোঁ, তেতিয়াহ'লে তেওঁলোকে যদি মই নেক্সট টাইম কৰোঁ নিউজবিলাক, তেতিয়াহ'লে মোক প্ৰাণে মাৰাৰ ভাবুকি দিছে। আৰু মাৰি মোক কাটি পেলাই মোক নদীত পেলাই দিয়াৰ কথা তেনেকৈ ভাবুকি প্ৰদান কৰিছে। কাৰোবাৰ নাম লৈছে নেকি তেওঁলোকে? এটা সংগঠনৰ নাম লৈছে, যে NLFB-ৰ ল'ৰা হয় বোলে তেওঁলোকে। তেনেকৈ মোক ধমকিটো দিছে। আজি কি কৰিলে FIR? মই আজি কোকৰাঝাৰ থানাত এখন মই এজাহাৰ দাখিল কৰিলোঁ, FIR দিছোঁ OC ছাৰক। আৰু মই এইটোৰ জৰিয়তে মই অসম চৰকাৰ আৰু আমাৰ BTR চৰকাৰক মই এইটোৱে অনুৰোধ কৰোঁ, যাতে এই যিজন ব্যক্তিয়ে মোক ধমকি দিছে তেখেতক যাতে অতি সোনকালে ক্ৰয়ত্ব কৰি উচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।